অকল বাহিৰৰ পৰা মোৰ ঘৰটো দেখিবলৈনো কেনেকুৱা বলক চাওঁ। আজি দূৰৰ পৰা দেখুৱাই আছোঁ। এইটো হ'ল এটা ছাইট, একচুৱেলি বাউণ্ডাৰী নাই, বাউণ্ডাৰী লগোৱা নাই। আৰু এজন আছে হিমাৰ, এইযোৰ য'ত থিয় হৈ আছোঁ তেওঁ আৰু মই মিলি বাউণ্ডাৰী দিব লাগিব। চ' মই গড় দেখুৱাম বুলি কৈছিলোঁ। এইটো হ'ল দূৰৰ পৰা গড়ৰ ভিউটো। আৰু দূৰৰ পৰা দেখুৱাও অলপ। কালাৰ মানে ছেম, ৱালৰ আৰু টিন পাতৰ কালাৰ ছেম কালাৰ। এইটো হ'ল গড়। মোৰ ডিজাইনটো ইমান নহয় আৰু দেখুৱাবলৈ একো নাই। কুকুৰে ভুকি আছে একচুৱেলি। কুকুৰ বেয়া পাওঁ মই, অথনি কৈ আছিলোঁ। মোৰ এটা ভিডিঅ' বনাইছোঁ অলপ আগত, ফ্ৰণ্টৰ পৰা দেখুৱাওঁ। একচুৱেলি গছ গছনিৰ বাবে দেখা নাযায় একো। আম গছ আছে, এইজোপা আকৌ 12মহীয়া। দুদিন আগত আম পাৰি দিলোঁ, আকৌ মূল দি আছে, দেখুৱাম বেলেগ ভিডিঅ' এটাত। এইটো হ'ল ফ্ৰণ্টৰ ছাইড, কোনো ডিজাইন নাই, বিশেষ একো নাই। চব বনাব লাগে, বনাই আছোঁ। ভিডিঅ' গড়টো কেনেকুৱা হয়। আৰু এইটো হ'ল আৰু এটা ছাইড। এইটো ইয়াৰ পৰা দেখুৱাব লাগিব, বেলেগত দেখুৱাই লাভ নাই। আৰু লগতে এইটো পথাৰ, আপোনালোকে মোৰ বহুত ভিডিঅ'তেই চাইছে এইটো পথাৰ কেনেকুৱা। একচুৱেলি কালাৰটো অলপ বেলেগ দেখুৱাই আছে এতিয়া ভিডিঅ'ত, কিয় নাজানো। আচল কালাৰটো এতিয়াহে আহিছে। ৰাতিপুৱা একেবাৰে 6টা বজা নাই এতিয়া। কালাৰটো অলপ বেলেগ হয়। ভিতৰৰ ফালে মামীয়ে কাম কৰি আছে, ভিতৰত দেখুৱাব নোৱাৰে। এইটো কুকুৰে ভুকি আছে, খাবলৈ নাই কিন্তু কুকুৰ পোহে। সেইটোৱে মোৰ ঘৰটো। মুঠতে যেনেকুৱাই নহওক মোৰ মৰমৰ হয়। ইমান ষ্টাইল নাই, ইমান হাই ফাই নহয়, বিল্ডিঙো নহয়, আছাম টাইপ জাষ্ট পুৰণা মডেলৰ ঘৰ। এইটোৱে মোৰ হয়। আৰু ঘৰৰ ফ্ৰণ্টতেও কিবা কিবি ফুলৰ পুলি ৰুইছে, যদিও কিছুমান মৰিছে, শুকাইছে, আৰু কিছুমান নতুনকৈ ৰুইছে 2 এদিন আগত। মোৰ ফেভাৰেট এইটো, ল'ৰাৰ ফেভাৰেট আকৌ এইটো। মই বেলেগ ধৰণৰ ফুল অৰ্ডাৰ কৰিছোঁ, এইবোৰ আহিব 2 এদিনত। আৰু এইটো ছোৱালীৰ ফেভাৰেট লৈছোঁ, যোনে যোনটো বিচাৰিছে লৈ দিছোঁ। মুঠতে বাহিৰৰ পৰা মোৰ ঘৰৰ ভিউ এইটোৱেই। চ' ইমানেই। ইমান সময় মোৰ ঘৰৰ বাহিৰৰ অংশটো দেখা পালে। এইটো হ'ল মোৰ ৰুম। একচুৱেলি মই ইয়াতে সৰু সুৰা কাম কৰি থাকোঁ। এইটোৱে মোৰ ৰুম। ইয়াত দেখুৱাবলগীয়া একোৱেই নাই। আপোনালোকৰ ঘৰ দুৱাৰ ইয়াতকৈ ধুনীয়া, কিন্তু মোৰ বাবে এইটো মোৰ ৰুম। মোৰ বাবে ফেভাৰিট হয়। ইয়াতে মেক্সিমাম সময় মই ইয়াতে থাকোঁ। ৰাতি শুওঁ বেলেগত, কিন্তু তাৰপিছৰ সময়খিনি মই ইয়াতে কটাওঁ, দিনত ঘৰত। আৰু শুওঁতে ল'ৰাৰ পঢ়াৰ ৰুমত শুওঁ মই। চ' এইটো ৰুম মোৰ ঘৰৰ ভিতৰৰ ৰুমৰ অংশ এইটো।